হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু এটা পুনৰ নতুন ব্লগ লৈ তোমালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁহি। আৰু আজি মই এতিয়া বৰ্তমান যাম কাৰ্তিকৰ ওচৰত। মোৰ লগৰ ল'ৰা মোতকৈ এবছৰ ডাঙৰ বাৰু, তথাপিও তাৰ ওচৰত যাম আৰু তাৰ লগতে ৰহাত যাম। ৰহাত কৰ্মশালা হৈ আছে বিহুৰ, গতিকে তাত গৈ তোমালোকক সম্পূৰ্ণ ভিডিঅ' দেখাম, চাই থাকা। আৰু ব'লক আৰু বন্ধুসকল, কাৰ্তিক আহি আছে মোৰ ওচৰলৈ। মই তাৰ ওচৰত যাম বুলি ভাবিছিলোঁ, কিন্তু সি কৈছে কি মই গৈ আছোঁ বুলি, গতিকে সি আহি আছে মোৰ ওচৰত। তো বন্ধুসকল, কাৰ্তিক আহি পালেহি মোৰ ওচৰ, এয়া ৰৈ আছে। আৰু আমাৰ এই দৌল মন্দিৰ কামো চলি আছে, আৰু যিহেতু ৰাস পাইছেহি। আৰু বন্ধুসকল, ৰাসৰ কাৰণে পেণ্ডেল বনালে, আৰু এতিয়া আমি দেৰি নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, এইটো হৈছে আমাৰ 12 বজাৰ মাল্টি জিম, আৰু ইয়াত ময়ো আহিছিলোঁ, কিন্তু কাম নহ'ল মোৰ। আৰু এইফালে হৈছে আমাৰ 12 বজাৰ হায়াৰ ছেকেণ্ডেৰী, ইয়াতে মই পঢ়িছিলোঁ। এই আগৰ ভিডিঅ'ত দিয়া স্কুলখনৰ পৰা পাছ কৰি আহি ইয়াতে মই নাম লগাইছিলোঁ। আৰু এইফালে পাপুদা আছে, গাড়ী চলাই গতিকে বন্ধু বান্ধৱীসকল, আহি আমি বৰ্তমান তেল ডিপু পাইছোঁহি, আৰু এতিয়া আমি গাড়ীত তেল ভৰাম, আৰু ব'লকচোন। আৰু বন্ধু বান্ধৱীসকল, এইটো তেল ডিপু নতুনকৈ বহোৱা হৈছে, মই ভিতৰত কৈ আছোঁ। আৰু বন্ধুসকল, এই যে তেল ডিপুটো দেখিছে, এইটো হৈছে 12 বজা আৰু ৰহাৰ মাজতে আছে। আৰু আপোনালোকে কেতিয়াবা ইয়াতে ভৰাবহি, একো চিন্তা কৰিব নালাগে, একদম ধুনীয়া তেল। তেল ভৰাই হৈ গ'ল, আৰু এতিয়া আমি যাম। হেল্ল'। আৰু বন্ধুসকল, সেই তাতে কৰ্মশালা অনুষ্ঠিত কৰা হৈ আছে, গতিকে মই গৈ সকলো দেখাম। লাহে লাহে আমি এতিয়া সোমাই আহিছোঁ ভিতৰলৈ। তো বন্ধুসকল, এয়া ওপৰত দেখিবলৈ পাইছে শংকৰদেৱ শিশু বিদ্যা নিকেতন, আৰু ইয়াতে বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। তো বন্ধুসকল, আমি আহি কৰ্মশালা পালোহি। সমগ্ৰ দৃশ্য মই দেখাই আছোঁ। যিহেতু বন্ধুসকল আমাৰ ৰঙালী বিহু পাইছেহি, গতিকে সকলোৱে এনেদৰে আখৰা কৰিবলৈ লৈছে, আৰু বিহু লাগিছে গাত, গতিকে চাওকচোন আপোনালোকেও। আৰু এইফালে আমাৰ মৰমৰ শিৱদা, ভাল তালুৱা এজন, সকলোৱে চিনি পায়েই, বিখ্যাত বুলি ক'ব লাগিব। শিৱদা আৰু বন্ধু বান্ধৱীসকল, এয়া নিশ্চয় দেখিছা যে কি ধুনীয়াকৈ সৰু সৰু ভাইটিসকলে এনেদৰে বিহুৰ আখৰা কৰিছে। গতিকে বন্ধুসকল, কৰ্মশালাৰ কিছু দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে চাওক, এনেদৰে সকলোৱে আহি একগোট হৈছে। মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ।
বন্ধুসকল দেখিছে সকলোৱে আৰু 18 তাৰিখৰ পৰা আৰম্ভ হৈছে আজি 22 তাৰিখ এই ঠাইখিনিতে কৃষ্ণমণি নাথ আৰু ডিম্বি গগৈ আহি গৈছে যোৱাকালি আৰু বন্ধুসকল ভিডিঅ'টো চোৱা স্ক্ৰিপ্ট নকৰাকৈ আৰু যদি ভাল লাগে এটা কমেণ্ট কৰি জনাবা আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যায় এয়া দেখিবলৈ পাইছে এওঁলোকে দেখাই আছে এইফালেও আছে বাইদেউগৰাকী আৰু বন্ধুসকল দেখিছে এইফালেও এনেদৰে সকলোৱে নৃত্য প্ৰদৰ্শন কৰি আছে আৰু বহুত দূৰ দূৰণিৰ পৰা সকলো ল'ৰা ছোৱালী এনেকৈ গোট হৈছে আজি এই কৰ্মশালাত আৰু 18 তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে আজি 22 তাৰিখ হ'ল আৰু 7 দিনীয়া কাৰ্যসূচী মজা মজা বন্ধুসকল ইয়াত কৰ্মশালা অনুষ্ঠিত হোৱা 4 দিন 5 দিনমান হ'ল মই আহিব পৰা নাছিলোঁ গতিকে আজি আহিছোঁ আৰু সম্পূৰ্ণ ভিডিঅ' চোৱা আপোনালোকে মই দেখাই গৈ আছোঁ সকলোবোৰ এয়া দেখিছে সকলো নাচনি ওলাই আছে বহাগ বিহুৰ ছিজন গতিকে বহাগ বিহু পাইছেহি এটা সুন্দৰ পৰিৱেশ চাই থাকক আপোনালোকেও মই দেখাই গৈ আছোঁ আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে এটা কমেণ্ট কৰি জনাব তো বন্ধু বান্ধৱীসকল নিশ্চয় দেখিছা যে কি ধুনীয়াকৈ শাৰী পাতি এওঁলোকে নৃত্য প্ৰদৰ্শন কৰি আছে সকলো ডেকা গাভৰু এনেদৰে ওলাই আহিছে আৰু এটা সুন্দৰ পৰিৱেশ সঁচাই ক'বলৈ গ'লে মজা আৰু বন্ধু বান্ধৱীসকল এইফালে দেখিছা যে তোমালোকে কণ কণ সৰু সৰু ভণ্টি কেইজনে কি সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰিছে আৰু বন্ধুসকল এইখিনিতে কওঁ এই যে মাইকটো দেখিছে এইটো মাইকটো মই অৰ্ডাৰ কৰিছিলোঁ আৰু আজি আহিছে আৰু ইয়াৰ ভইচটো কেনেকুৱা হয় মই ইয়াতে দেখাই দিম আপোনালোকক এতিয়া মই বৰ্তমান পিনটো লগাই নাই আৰু পিনটো এতিয়া লগাই দিম চাই থাকক বন্ধুসকল এতিয়া মই পিনটো লগাই দিছোঁ আৰু ভইচটো কেনেকুৱা আহিছে আপোনালোকে নিশ্চয় শুনিছে আৰু যদি ভাল লাগিছে যদি কাম কৰিছে তেতিয়াহ'লে আপোনালোকে যদি কিনিব বিচাৰিছে ডিছক্ৰিপশ্যনত ইয়াত মই লিংকটো দি দিম আপোনালোকে কিনিব পাৰিব আৰু ইয়াৰ প্ৰাইচ হৈছে 205 টকা বেছি দাম নহয় আপোনালোকে কিনি ল'ব যদি আৰু ভিডিঅ'টো চাই থাকক ভাল লাগিলে লাইক কৰি দিব এটা আৰু বন্ধুসকল আমাৰ মৰমৰ শিৱদাই এনেকৈ শিকাই আছে সকলোকে 3 বজাৰ পৰা আৰম্ভ হয় আৰু 5:30 বজাত সমাপ্ত কৰি দিয়ে এতিয়া 5:30 বাজিবলৈ আৰু বেছি সময় নাই গতিকে আৰু অলপ সময় মই যিমানলৈকে পাৰোঁ দেখাম তো বন্ধুসকল ইয়াৰ পৰাই মই সম্পূৰ্ণ এটা ভিউ দেখাই দিছোঁ আপোনালোকক তোমালোকে চাই থকা আৰু মেইন ৰহা নাপায়গৈ বাৰু মাজতে হৈছেই আৰু আমাৰ এটা বিহু টিম আছে চিৰ চেনেহী সংঘ 12 বজীয়া আৰু আমি তেজপুৰৰ ছোৱালী এজনী নচুৱাই আছোঁ সৰু কন্যা পোৱালি আৰু তাইক এই বছৰো আমি প্ৰগ্ৰাম কৰিম গতিকে প্ৰগ্ৰাম আমি দেখাম ভিডিঅ' দিম মই আপোনালোকে চাব এইফালে হৈ আছে ঢোলৰ তো বন্ধুসকল ভিডিঅ'টোত ইমানখিনিয়ে আছিল আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু সমাপ্ত হ'বলৈ বেছি সময় নাই গতিকে আমিও ঘৰলৈ যাওঁ আৰু আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ তো বাই